হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। মোৰ বাৰু ভালেই বুলি ক'ব লাগিব। আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলোঁ। মোৰ গাটো মানে একদম ভাল নহয় আৰু মানে কিবা এটা হৈ আছে। গতিকে আজি মাহী আৰু মই দুয়োটাই আহিলোঁ হস্পিটেললৈকে বুলি। আৰু এয়া ডেৰমনু হস্পিটেলত আহিছিলোঁ মাহী আৰু মই। মানে মোৰ উশাহ লোৱাটোত অলপ কষ্ট হোৱা হৈছিলে, সেইকাৰণে এনেকৈ হস্পিটেলত দেখালোঁ। দেখাই লৈ হস্পিটেলৰ পৰা আকৌ ঘৰলৈ মাহীৰ লগতে আহিলোঁ। কিন্তু হস্পিটেলত এক্সৰে কৰিব দিছিলে, এক্সৰে কৰা নহ'ল আজি বিশেষ অসুবিধাৰ কাৰণে। আৰু ঘৰত আহি পায়ে মই টুকুহঁতৰ ঘৰত ৰৈছিলোঁ। চাওকচোন টুকুই কেনেকৈ ভাত খাই আছে, তাৰ অৱস্থাটো দেখি মই ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। এনেকৈ এইফালে জিমি মাহী বহি আছে আৰু ঘৰত আহি পোৱাৰ লগে লগে সৰু মামাইয়া ফাৰ্ম সাৰি আছে। মই আপোনালোকক নিশ্চয় আগৰ ভিডিঅ'ত কৈছিলোঁ আমাৰ এখন ব্ৰইলাৰৰ ফাৰ্ম আছে বুলি। আৰু পোৱালি যোৱাৰ পিছতে ফাৰ্মত কাম কৰিব লাগি দিছে। আৰু এনেকুৱা ফাৰ্মত কাম কৰা হোৱাৰ পিছতে আমি মাহীহঁতৰ লগত আহিলোঁ ৰবাব টেঙা খাবৰ কাৰণে। সৰু মাহীহঁতৰ ঘৰত সকলোৱে একেলগে ৰবাব টেঙা খালোঁ। খাই মই ভাতটো খালোঁ। ভাত চাত খাই উঠি মই এতিয়া ওলালোঁ কম্পিউটাৰলৈ যাবৰ কাৰণে। আৰু এইখন মোৰ বাচন্তিখন, এইখন লৈ এতিয়া মই কম্পিউটাৰলৈকে যাম। মই মঙলদৈ ডিষ্ট্ৰিক্ট কম্পিউটাৰ ক্লাছ কৰি আছোঁ। আৰু এনেকৈয়ে মই আহি পালোঁ এতিয়া কম্পিউটাৰ ক্লাছটো কৰিলোঁ। কম্পিউটাৰ ক্লাছটো কৰি লৈ মই ঘৰলৈকে আহিলোঁ। গতিকে আজিলৈ মিনি ব্লগটো ইমানতে সামৰিলোঁ। বাই বাই।